Hello guys, ইমান দিন মূৰত লগ পাই বিৰাট ভাল লাগিছে বুজিছানে? চকুত কিবা লাগি আছে? নালাগিবনো কেনেকে? হা? শুই উঠিয়ে স্কুললৈ দৌৰ মাৰিছো চিধা। আজি পটাপট নাকে কানে একদম সোমাইছো আৰু খোৱাটো। এনেকে দৌৰি আহিছো। দেখিছনে? কি হৈ আছে? আৰু এতিয়া এনেকুৱা বেয়া টোপনি ধৰিছে ন। তোৰ নাই ধৰা নেকি? মুখত লগা নাই এনেকুৱা। নাই ধৰা? Tiffin, my favorite period. Oi Priya, কি আনিছ? তই কি আনিছ চাও? বইল কইনি। সবে আজি ভাল ভাল টিফিন আনাই নাই। মই কি আনিছো চাই ল। বিস্কুট। আচলতে কি জানো? স্কুল খুলিছেহে আজি। সেইকাৰণে মাহঁতৰ মানে বনোৱা অভ্যাসটো জলদি উঠি শেষ হৈ গ'ল। এই ৰাতিপুৱা আমাৰ ঘৰত কি হুলস্থুল হৈছে গম পাইছ নাই? মাও দেৰিলৈকে শুই আছে, পাপাও দেৰিলৈকে শুই আছে, মইও দেৰিলৈকে শুই আছো। একদম সেইকাৰণে দৌৰা দৌৰি হ'ল আজি। তই ক'ত ফুৰিব গলি? ৱৰ্কশ্বপ। তই ক'ত ফুৰিব গলি? তইও ৱৰ্কশ্বপ। পিছে হয়, মইও ৱৰ্কশ্বপকে কৰিলো। এটাও নহয়, দুটাকে কৰিলো। গম পাইছনে? পিছে মই এটা কথা বুজি নাপাওঁ। এই মাহঁতে আমাক কৈ থাকে না আগতে আমি এই গাঁৱত গৈছিলো, গাঁৱত গৈ বোকাত খেলিছিলো, পানীত খেলিছিলো আৰু আমাক ৱৰ্কশ্বপত বহাই থৈ দিয়ে। পিছে ৱৰ্কশ্বপত ভালো লাগে। নতুন নতুন ফ্ৰেণ্ডছ বনাও, নতুন নতুন কথা শিকো না। আৰু জমনি হ'ল যে লাষ্টত বাছিলে 3 দিন আৰু 3 দিনত কৰিব লাগে গুটিগাল হোমৱৰ্ক। কি হৈছে জানো? এইটো আৰু জমনি। মানে ইমানে ফুৰিলে তাই নিজৰ হোমৱৰ্কো হেৰাই পেলালে। তাৰপিছত ফোন কৰিছে সেইদিনা মোক, হেল্ল', মই নহয় নিজৰ কাগজখিনি হেৰুৱাই পেলালো, মোক প্লিজ হোমৱৰ্কখিনি ফটো মাৰি দে না। আৰু তাই হোৱাটছআপ কি চাবা, গোটেই ষ্টেটাছ পাহাৰত যাব, নদীত যাব। ৰাম ৰাম। পিছে তই ঠিকেই কৈছ, ফুৰিলেও মানুহে বহুত কথা শিকে। হোমৱৰ্ক কমপ্লিটে নহ'ল নহয়। তাৰপিছত মই কান্দি মাক কৈছো, মায়ে কৈছে আৰু ফুৰিবি, আৰু দিছে বেয়াকে পিঠি চাল তাল এৰাই দিছে মোৰ। য়েছ মেম। তোমাৰ হোমৱৰ্কৰ লাষ্টৰখিনি তোমাৰ হেণ্ডৰাইটিং নহয় দেখোন, সঁচা কথা কোৱাচোন, কোনে কৰি দিলে? মই কৰিছিলে, কি কওঁ? মেম নহয়, মানে মোৰ টোপনি ধৰি কৰিছিলো ৰাতি, সেইকাৰণে হেণ্ডৰাইটিংখিনি আৰু বেছি ধুনীয়া হৈ গ'ল। মায়ে কৰিছিলে। ৱৰ্কশ্বপ কৰি মানে হোমৱৰ্কৰ কাৰণে সময় নোহোৱা কাৰণে মায়ে অলপমান 2টা পেজ মান কৰি দিলে আৰু। চৰি মেম, নেক্সট টাইমৰ পৰা নহয়।